কেঁচুকান্দা তেওঁলোকৰ যি পলিটিক্স, কেঁচুকান্দা পলিটিক্সটো গম পাইছে আপুনি? সেই পলিটিক্সটো তেওঁলোকে চলাই আছে। মানে তেওঁলোকৰ যিমানখিনি BPF মন ভাঙি গৈছে, 17 বছৰ যি উদ্দেশ্যেৰে তেওঁলোকে দাদাগিৰিভাৱে আমাৰ BTRটো চলাই আছিলে, BTCত প্ৰত্যেক মানে ঘণ্টাতে কিবা এটা নহয় কিবা এটা ঘটনা তেওঁলোকে কৰাইছিলে। এটা জাতি আন এটাৰ জাতিৰ মুখত চাব নোৱাৰা হৈছিলে, এজন ব্যক্তিৰ ঘৰত যাব নোৱাৰা হৈছিলে। সেইটো কালটো তেওঁলোকৰ সময়ত আছিলে, কিন্তু আজি যে শান্তি কৰিছে সেইটো তেওঁলোকে সহ্য কৰিব পৰা নাই। যাৰ ফলত মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, ময়ো অস্ত্ৰ ধৰিছিলোঁ জাতিৰ কাৰণে, মাটিৰ কাৰণে আৰু মাৰ কাৰণে। কিন্তু 2020 চনৰ 27 জানুৱাৰীত আমাৰ যি 3rd বড়ো একৰ্ড, ইয়াৰ দ্বাৰাই আমাৰ যিমানখিনি সমস্যা নিষ্পত্তি হ'ল। কিন্তু সেইটো সত্ত্বেও যে BPFে সহ্য কৰিব নোৱাৰি, 2 দিনৰ ভিতৰে এটা সংগঠন, হস্ত্ৰ সংগঠন গঢ়াত ইনভলভ আছিলে, এই কথাটো সমাজে কিয় গম পোৱা নাই? কি কাৰণত? আজি কিছুমান ব্যক্তি জংঘলত গুচি গৈছে আকৌ। কাৰ নেতৃত্বত, কাৰ উচতনিত, কি যুক্তিত? আমি যে ইয়াত 2টা 3টা 4টালৈকে কোকৰাঝাৰত থাকিব পৰা অৱস্থাত আছোঁ, সময়ত 5 বাজিলে আমি সকলোৱে ঘৰৰ ভিতৰত সোমাব লগা হৈছিলে। সেইটো কিয় বুজি পোৱা নাই আমাৰ মানুহে? হাগ্ৰামাই ৰবিৰামেতো কবিছোঁ, ৰবিৰাম এজন গুণামো হয়। ৰবিৰামক মই গুণামৰ লগত বুজাম। ৰবিৰাম এজন গুণামো আছিলে, হাগ্ৰামাই এজন গুণামো আছিলে। এই গুণামোহৰ যুঁজৰ কাৰণে আমাৰ সৰু সুৰা গছবোৰ, ঘাঁহবোৰ শুকাই গৈছিলে, মৰি গৈছিলে। সময়ত হাজাৰ হাজাৰ মানুহৰ হত্যা হৈছিলে ৰবিৰাম আৰু হাগ্ৰামাৰ নেতৃত্বত। এইটো আমি পাহৰি যোৱা নাই। আৰু যে হাগ্ৰামা আৰু ৰবিৰামে পাৱাৰত আহিব, এই সপোনত কিবা ঘৰ সজা নিচিনা কথা। 2022 চনৰ খ্ৰীষ্টমাছ আৰু 2023 চনৰ নতুন বছৰৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে মই BTR চৰকাৰৰ হৈ পেলাই আমাৰ যি লেণ্ড চাৰ্টিফিকেট মেলা, এই লেণ্ড চাৰ্টিফিকেট মেলাৰ উদ্দেশ্যে আমাৰ BTS আৰু BTRত থকা 35 লক্ষ জনসাধাৰণ আৰু অসমবাসীক জনাবলৈ পাই খুব আনন্দিত। কিয়নো মানুহ হিচাপে জীয়াই থাকিবলৈ আমাক মাটিৰ বহুত প্ৰয়োজন। মাটি হ'ল আমাৰ জীয়াই থকাৰ ভূমুক, যাৰ ফলত মাটিৰ কাৰণে পৃথিৱীত আপুনি যদি প্ৰি হিষ্ট্ৰিক পিৰিয়ড বা হিষ্ট্ৰিকেল পিৰিয়ড চায়, মাটি আৰু সম্পদ, সেই দুটাটো লৈ পেলাই বহুত মানে ধৰণৰ যুদ্ধ হৈ আহিলে। আৰু আমাৰ সমাজখনতো যিমানখিনি ষ্ট্ৰাগল হৈছে, ৰিভলিউশ্যন হৈছে, এইটো কেৱল মাটিৰ কাৰণে হৈছে। আৰু বড়োসকলৰ যি 34 years বড়োলেণ্ড মুভমেণ্ট, বথ ইন আৰ্ম ষ্ট্ৰাগল এণ্ড ডেম'ক্ৰেটিক ষ্ট্ৰাগল, মাটিৰ কাৰণে হৈছিলে। আজি আমাৰ BTR চৰকাৰে, য'ত UPPR, BJP আৰু GSP 3টা ৰাজনৈতিক পাৰ্টীয়ে ইউনাইটেডলি আজিৰ চৰকাৰটো চলাই আছে, সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। যোৱাকালি 12 তাৰিখৰ পৰা আগন্তুক সেই চলিত মাহৰ 22 তাৰিখলৈকে আমাৰ যি লেণ্ড চাৰ্টিফিকেট মেলা, সেই লেণ্ড চাৰ্টিফিকেট মেলাৰ মাধ্যমেৰে আমাৰ BTC অঞ্চলত থকা যিমানখিনি মাটিৰ সমস্যা, এই সমস্যাবোৰ সমাধান কৰিবলৈ আমি প্ৰস্তুত। আৰু 6টা পইণ্টটো লৈ পেলাই আমাৰ জনসাধাৰণক আমি মাটিৰ লেণ্ড চাৰ্টিফিকেটটো, আমাৰ যি লেণ্ড চাৰ্টিফিকেট, সেইটো আমি লেণ্ড চাৰ্টিফিকেট মেলাত দিবলৈ ৰেডি হৈ আছোঁ। সেই 6টা পইণ্টটো আপোনালোকৰ মাধ্যমেৰে মই পঢ়ি শুনাই আমাৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক, সকলো ব্যক্তিকে আমি জনাবলৈ, পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন কৰা, উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰা, আবণ্টিত মাটি অৰ্থাৎ MNP আবণ্টিত মাটিৰ ম্যাদী পট্টা প্ৰদান কৰা, মাটি থকাৰ প্ৰমাণপত্ৰ, চিটাৰ প্ৰমাণিত প্ৰতিলিপি আৰু জমাবন্দীৰ প্ৰমাণিত প্ৰতিলিপি, সেই 6টা পইণ্টটো লৈ পেলাই আমাৰ যিসকল জনসাধাৰণে, দুখীয়া সমাজে মানে সমস্যাত ভুগি আছে, এইটো সকলোৱে যেন দলে বলে ওলাই আহি নিজৰ নিজৰ মাটিৰ সমস্যাটো সমাধান কৰি লয়, মই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ কৰিম। কিনা বেচাৰ ক্ষেত্ৰত কি ক'ব?
চাওক কিনা বেচাটো it depends on the clause of the 6th schedule and also the clause of tribal balance block, also the clause of second Borough Accord done by 10 February 2003. সেই তিনিটাটো ডিপেণ্ড কৰি আমাৰ কিনা বেচাটো চলিব। ট্ৰাইবেল বেলেঞ্চ ব্লকত ট্ৰাইবেলসকলৰ অধিকাৰ কেনেকুৱা, ইনচাইড দ্য 6th schedule কাক 6th schedule দিয়া হৈছে সেইটো ক্লজটো চাব লাগিব। 2003 চনত 10 ফেব্ৰুৱাৰীৰ পাছত অহা যিকোনো ব্যক্তিয়ে আমাৰ এই অঞ্চলত মাটি কিনা বেচা কৰিব নোৱাৰে বাহিৰৰ পৰা আহি। ইভেন আপোনাৰ বড়োসকলো বাহিৰৰ পৰা আহি পেলাই ইয়াত মাটি কিনা বেচা কৰিব নোৱাৰে। গতিকে সেইটো আমি সকলোৱে জানো, কিন্তু আমাৰ অলপ আলোচনা কৰিব লগা আছে। বহুত ব্যক্তিয়ে তেওঁলোকৰ পলিটিকেল স্বাৰ্থৰ কাৰণে মানুহক উচুটো নিদি পেলাই সেই মাটিৰ মাধ্যমেৰে আমাৰ মাজত কমিউনেল ক্লেছ আনিব বিচাৰি থাকে। গতিকে আপোনালোকক স্পেচিয়েলি আমাৰ সাংবাদিক বন্ধুসকলক মই অনুৰোধ কৰিম চৰকাৰৰ হৈ পেলাই, কিয়নো আমি য'ত নেকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 2 বছৰীয়া আমাৰ যি কেঁচুৱা কাল, পলিটিক্সত আমি কেঁচুৱা কাল, এই সময়ত আমি শান্তি কৰিব পাৰিছোঁ, য'ত নেকি ভাৰতৰ সকলো জাতিয়ে বড়োলেণ্ডত কাহানিও শান্তি আহিব নোৱাৰিব আৰু তাত থাকিলে আমি জীৱন যাপন কৰিব নোৱাৰিব বুলি ভুল ধাৰণা আছিলে। সেই ভুল ধাৰণাটো আমি আজি নক্সাত কৰিছোঁ বা ইয়াৰ পৰা আমি প্ৰায়শ্চিত পাইছোঁ। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে ৰ'ল ল'ব লাগিব। আমাৰ কিবা থাকি গৈছে নেকি, লেকিং হৈছে নেকি, সেইবোৰৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰিম, সেইটো আপোনালোকৰ মাধ্যমেৰেও অলপমান আমি সহায় বিচাৰিম। আৰু আমাৰ যি ইচ্ছা, সেই যি ইচ্ছাটো চাৰ্টিফিকেটৰ কাৰণে, তাৰপিছত ৰাইজেও ইমান ভালকৈ নাজানিলে 12 তাৰিখলৈকে আমাৰ ফৰ্ম ফিল আপটো লাষ্ট ডেট আছিলে। তাৰপিছত 12 তাৰিখৰ পৰা 22 তাৰিখলৈকে আমাৰ লেণ্ড চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন টাইমটো আছিলে। কিন্তু সেইদিনাখন আমি আলোচনা কৰি আমাৰ চিফ ছাৰেও আমাক অৰ্ডাৰ দিলে, নহয় ৰাইজে য'ত নেকি ধান কটাত ব্যস্ত আছে, ধান দোৱাত আৰু মৰণা আছে, কি আছে, আমি 22 তাৰিখলৈকে মানে বঢ়াই দিলোঁ। আৰু এই 22 তাৰিখৰ ভিতৰতে আমাৰ যিমানখিনি ভিতৰাব লাগে ভিতৰাব পাৰিম। আৰু কাকবা যদি আৰু থাকি গৈছে আমাৰ অফিচিয়েল কামটো কৰা যদি অলপমান লেহেমীয়া বুলি মই ক'ব বিচৰা নাই, বেছি ব্যস্ততাৰ মাজত আমি ইমান আগবাঢ়িব নোৱাৰিব পাৰে, থাকিও যদি যায় সেইটো আমি 22 তাৰিখৰ বুলি ধৰি লৈ পেলাই পাছত দিয়া হ'ব আমাৰ।